এইবাৰ চকুৰ পলকতে আন এটা প্ৰান্তত অতি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, য'ত উঠি গৈছে বিলাসী বাহন। আমি এইবাবেই চকুৰ পলকতে বুলি কৈছো, কাৰণ আপুনি ধৰিবই নোৱাৰিব কেনেধৰণে পৰিস্থিতি ভয়ংকৰ এটা ৰূপলৈ পৰিণত হয়। এইবাৰ আন এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, বিলাসী বাহনটো উঠি গৈছে, তাৰোপৰি আৰু কি কি কৈছে আপোনালোকে এই ভিজুৱেল চাই জানিব পাৰিব। আমি এই মুহূৰ্তত ছবিক জনাব বিচাৰিছো, পৰিস্থিতি যথেষ্ট ভয়ংকৰ হৈ পৰিছে, বতৰে লৈছে কাল ৰূপ, প্ৰতিটো মুহূৰ্ততে যিকোনো ঘটনা সংঘটিত হোৱাৰ আশংকা। চকুৰ পলকতে উঠি গৈছে বিলাসী বাহন, বানত উঠি গৈছে, পৰিস্থিতি ক্ৰমান্বয়ে ভয়ংকৰ মুম্বাইত। এতিয়া পৰিস্থিতি ভয়ংকৰ, আমি ফুল ভিজুৱেল আপোনালোকক দেখুৱাম। হঠাৎ বতৰে কাল ৰূপ লৈছে মুম্বাই, এয়া মুম্বাইৰ পৰিৱেশ দেখুৱাইছো। হিমাচল প্ৰদেশ উত্তৰাখণ্ডতো পৰিস্থিতি ভয়ংকৰ, এটাৰ পাছত আন এটা ভয়াৱহ দৃশ্য এতিয়া কেমেৰাত বন্দী হৈছে, ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। এই ভয়াৱহ দৃশ্যটো চাওক, কেনেধৰণে তুষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত এতিয়া পৰিস্থিতি এনেধৰণৰ হৈছে। বানে উটুৱাই নিছে বিভিন্ন প্ৰান্তত, হিমাচল প্ৰদেশ উত্তৰাখণ্ডতো বানৰ সংহাৰ। এতিয়া বৰষুণৰ বাবে মুম্বাই ৰেল সেৱা, মেট্ৰ' ৰেল, বিমান সেৱা পানীৰে উপচি পৰিছে, যিহেতুকে ৰেলপথসমূহ যাৰ বাবে ব্যাহত হৈছে মুম্বাই ৰেল সেৱা, মেট্ৰ' ৰেল আৰু বিমান সেৱা। আমাৰ ৰাজ্যৰ কথা আমি যদি কওঁ, আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ ৰাজ্যৰ পৰিস্থিতি কেনেধৰণৰ ভয়ংকৰ হৈ পৰিছে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানে এজন শিশুৰ প্ৰাণ ল'লে, সেয়াও আপোনালোকে গম পাইছে। ইয়াৰোপৰি আমাৰ ৰাজ্যখনৰ লগতে উত্তৰ পূবৰ বহুতো ৰাজ্যৰ লগতে সমগ্ৰ দেশৰ কেইবাটাও প্ৰান্তত এতিয়া বানৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। পৰিস্থিতি প্ৰতিটো মুহূৰ্ততে অধিক ভয়ংকৰ হৈ গৈ আছে। আজি আমি আপোনালোকক এই মুহূৰ্তত দি থকা খবৰটি আমাৰ দেশৰে কেইবাটাও প্ৰান্তৰ। আমি বিগত কেইবাটাও বছৰ ধৰি এনে পৰিস্থিতিৰ সন্মুখীন হোৱা আমি দেখিছোঁ। সংবাদ মাধ্যমত বৰবৰ হৰফেৰে প্ৰকাশ পাই সম্প্ৰচাৰিত হয় খবৰ, জনপ্ৰতিনিধিয়ে বানাক্ৰান্তৰ ওচৰলৈও যায়, কিন্তু সেই কিন্তুটোত এটা কথা থাকি যায় যে সেই লোকসকলৰ কাষলৈ জনপ্ৰতিনিধি যায় যদিও কিন্তু বান শুকোৱাৰ পাছতে তেওঁলোকক যিসমূহ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ উত্থাপন হয়। আমি আমাৰ ৰাজ্যৰ ক্ষেত্ৰতে কওঁ, লাগিলে আমি আমাৰ দেশৰ কেইবাটাও প্ৰান্তৰ ক্ষেত্ৰতে কওঁ, জনসাধাৰণে অভিযোগ উত্থাপন কৰে যে তেওঁলোকে যিসমূহ অভিযোগ দিয়ে, তেওঁলোকক দিয়া প্ৰতিশ্ৰুতি অহাৰ প্ৰতিপন্ন হয় বুলি অভিযোগ উত্থাপন কৰে। আজিৰ দিনটোত আমি মুম্বাইৰ পৰিৱেশ দেখুৱাইছোঁ, আজিৰ দিনটোত দেখুৱাইছোঁ হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বানৰ যি ৰূপ ভয়াৱহ, সেই ভয়াৱহ ৰূপৰ আমি ইয়াৰ পূৰ্বেও আমি ভিজুৱেল আপোনালোকক দেখুৱাইছোঁ বা খবৰ আমি দিছোঁ। আজিৰ দিনটোত এনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। কালি সন্ধিয়াৰ ভাগৰ বা কালিৰ দিনটোতে অহা এজাক বৰষুণে মুম্বাইত এনে এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে, ৰেল সেৱা, মেট্ৰ' ৰেল, বিমান সেৱা সকলো ব্যাহত হৈ পৰিল, কাৰণ পানীৰে উপচি পৰিছে এতিয়া ৰেলপথসমূহ। ঠিক তেনেধৰণেৰে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডতো বানৰ সংহাৰ। বিগত 4 দিন ধৰি উত্তৰাখণ্ডত প্ৰচুৰ পৰিমাণে হৈ থকা বৃষ্টিপাতৰ ফলত আন এটা সমস্যাৰ সন্মুখীন হৈছে উত্তৰাখণ্ডবাসী, সেয়া হৈছে ভূমিস্খলন।